ৰঙা চীনে বিভিন্ন সময়ত ভাৰতৰ ওপৰত চকু দি আহিছে। অৰুণাচলৰ লগতে অসমৰ ওপৰতো চীনৰ চকু। আৰু চীনক ৰুধিবলৈ এইবাৰ ভাৰতৰ নতুন পৰিকল্পনা। লুইতৰ বুকুত ভাৰতে নিৰ্মাণ কৰিব সুৰংগ। ইতিমধ্যে এই পৰিকল্পনা আৰম্ভ কৰিছে ভাৰত চৰকাৰে। ব্ৰহ্মপুত্ৰৰ তলিয়েদি এই সুৰংগ নিৰ্মাণ কৰা হ'ব। আৰু এই সুৰংগ আৰম্ভ হ'ব তেজপুৰৰ পৰা। তেজপুৰৰ পৰা ব্ৰহ্মপুত্ৰৰ উত্তৰ আৰু দক্ষিণ পাৰ এই সুৰংগই সংযোগ কৰিব। কিন্তু এই সুৰংগৰ উদ্দেশ্য কি? এই সুৰংগৰ উদ্দেশ্য হৈছে চীনে যদি ভাৰতক আক্ৰমণ কৰে এই পথ ব্যৱহাৰ কৰিব ভাৰতীয় সেনাবাহিনীয়ে। তাৰ লগতে এই পথেদিয়ে বিভিন্ন বাহন নাইবা ৰেল পৰ্যন্ত চলাচল কৰাৰ বাবে পৰিকল্পনা কৰিছে ভাৰতে। সাধাৰণ নাগৰিকসকলকো এই সুৰংগই দি এটা স্থানৰ পৰা আন স্থানলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে। আৰু সেইবাবেই তেজপুৰৰ পৰা এই সুৰংগ নিৰ্মাণৰ পৰিকল্পনা আৰম্ভ কৰিছে ভাৰত চৰকাৰে। পিছে ব্ৰহ্মপুত্ৰৰ দৰে এখন নদীত এই সুৰংগ নিৰ্মাণ কৰাটো কিমান দূৰ সম্ভৱৰ সেয়া সময়তহে গম পোৱা যাব। কিন্তু ভাৰতৰ এই নতুন পৰিকল্পনাক লৈ এতিয়া যথেষ্ট চৰ্চা চলিছে। সঁচাকৈ কিছু বছৰৰ ভিতৰতে আপুনিও ব্ৰহ্মপুত্ৰৰ তলেদি যাত্ৰা কৰিব পাৰিব নেকি? তাৰ বাবে কৰিব লাগিব অপেক্ষা। ব্যুৰ' ৰিপৰ্ট, টাইম 8।